বিলাসীপাৰাত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন। উল্লেখ্য যে বিলাসীপাৰা নিৰ্বাচনী জিলা পদ্ধতিগত ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণৰ কাৰ্যক্ৰমণিকাৰ উদ্যোগত বিলাসীপাৰা ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰে। উক্ত নাৰী দিৱসত বগৰীবাৰী ৰাজচক্ৰ বিষয়া ৰবিয়া খাতুন, বিশিষ্ট সমাজসেৱক দয়াল পাল, হৰিচৰণ দাসে মহিলাসকলৰ সন্দৰ্ভত মহামূল্যৱান আগবঢ়ায়। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত বিভিন্ন মহিলা উপস্থিত থাকে। কাৰণ নাৰী আজি একেমুখে সকলোৱে এক শক্তিৰ আধাৰ বাবে স্বীকৃতি দিবলৈ বাধ্য হৈছে। নাৰী দিৱস উপলক্ষে বিলাসীপাৰাৰ পদ্ধতিগত শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কাৰ্যক্ৰমণিকাৰ দ্বাৰা বিলাসীপাৰাৰ এই আম্বেদকাৰ ভৱনত নাৰী দিৱসৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। ইয়াত বিলাসীপাৰাৰ নাৰী সমাজৰ তৰফৰ পৰা সাহিত্য অনুষ্ঠান এটা অনুষ্ঠিত কৰা হৈছে। মহামায়াৰ চক্ৰ বিষয়া ৰবিয়া বেগম বাইদেউৰ সঞ্চালনাত অনুষ্ঠিত এই সাহিত্যানুষ্ঠানত বিলাসীপাৰাৰ কেইবাগৰাকীও কবি সাহিত্যিক অংশগ্ৰহণ কৰিছে। আজিৰ এই আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ইয়াত আয়োজন কৰা সাহিত্যানুষ্ঠানত অংশগ্ৰহণ কৰা সমূহ সাহিত্যিকসকলক আৰু ইয়াত উপস্থিত থকা সমূহ সুধীবৃন্দক আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে এইটো ক'ব খুজিছোঁ যে আগন্তুক নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলটোৰ নাৰী যাতে ভোট দিবলৈ ওলাই আহে, ভোটাধিকাৰ সাব্যস্ত কৰে। আৰু এই বুলি এটা বিশেষ আবেদন আছে, এই যে ভোট কেন্দ্ৰলৈ যাওঁতে আমি ক'ভিড নীতি মানি চলিব লাগিব, অন্তত মাস্ক পিন্ধি যাব লাগিব, শাৰীৰিক দূৰত্ব অটুট ৰাখিব লাগিব, হাত ধুইও যাব লাগিব, হয়তো হাতত গ্লভছ পিন্ধি ভোট দিব লাগিব পাৰে। গতিকে এই সকলোখিনি নীতি মানি আমি যাতে ভোট দিবলৈ যাওঁ তাৰো আহ্বান জনোৱা হৈছে। আৰু সকলোৱে যাতে ভোট দিবলৈ গৈ আমাৰ গণতন্ত্ৰ শক্তিশালী কৰে, বিশেষকৈ নাৰী সমাজে যাতে তেওঁলোকে কেতিয়াও ঘৰত সোমাই নাথাকি সেইদিনা অন্তত সকলোৱে ওলাই আহি ভোটদান কৰি গণতন্ত্ৰ শক্তিশালী কৰে, তাৰ আহ্বানেৰে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। লগতে তেওঁলোকৰ জৰিয়তে বিলাসীপাৰা অঞ্চলটোৰ পিছপৰা নাৰীসকল আছে, তেওঁলোকক আগবঢ়াই আৰু সমাজলৈ আগুৱাই আনিবলৈ সহায় কৰে, সেই ক্ষেত্ৰত এটা অনুৰোধ জনোৱা হৈছে। লগতে আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনত সেই নাৰীখিনি আমাৰ যিখিনি মহকুমাৰ অন্তৰ্গত যিখিনি আমাৰ নাৰী ভোটাৰ আছে, বিলাসীপাৰা অঞ্চলৰ অন্তৰ্গত যিখিনি নাৰী ভোটাৰ আছে, সেই গোটেইখিনি ভোটাৰে যাতে আগন্তুক 6 এপ্ৰিল 2021 তাৰিখে নিজৰ ভোট কেন্দ্ৰত গৈ পেলাই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে আৰু ভোট দিয়ে, তাৰ কাৰণে আমি চবকে জনাইছোঁ। আজিৰ এই বিশেষ দিনটোত নাৰীসকলক কি মেছেজ দিব আমাৰ সংবাদ মাধ্যমত? নাৰীসকলক আমাৰ সমাজৰ যিখিনি আগবঢ়োৱা নাৰী আছে, মই তেওঁলোকৰ অনুৰোধ জনাম যে তেওঁলোকে যাতে নিজৰ নিজৰ যিখিনি ক্ষেত্ৰ আছে সেই ক্ষেত্ৰত জড়িত যিখিনি পিছপৰা নাৰী আছে, সমাজৰ নিৰ্যাতিত নাৰী আছে, তেওঁলোকক যাতে সমাজলৈ আগুৱাই আহিছে আৰু শিক্ষাৰ ক্ষেত্ৰত যাতে তেওঁলোকক সহায় সহযোগিতা আগবঢ়ায়, সেই ক্ষেত্ৰত অনুৰোধ জনাম। আৰু শিক্ষা নহ'লে সমাজৰ নাৰী কেতিয়াও আগবাঢ়িব নোৱাৰে। গতিকে বিলাসীপাৰাৰ পৰা জাহিৰুল ইছলাম, ৰিপৰ্ট নিউ লাইভ।